নমস্কাৰ সকলোকে। বৰ্তমান ওলাইছোঁ আমি সৌৰভ স্মাৰ্ট চাবলৈ। ইয়াত ধুনীয়াকৈ মই কাপোৰ কানি পিন্ধি ল'লোঁ। এতিয়া অকণমান মুখৰ মেকআপ কৰিম। মেকআপ আৰু বিশেষ নাই, বেবী ক্ৰীম আৰু মইশ্চাৰাইজাৰ বাছ, আৰু অকণমান সেনেকৈ কৰি পেলাই ধুনীয়াকৈ ৰেডি হৈ লৈছোঁ। কাপোৰযোৰ বাৰু আজিয়ে পিন্ধিছোঁ, কেনেকুৱা লাগিছে ক'বচোন। মোৰ কিন্তু ইমান বেছি ভাল লগা নাই, কাৰণ কালাৰটো মোৰ পচন্দ হোৱা নাই, পেষ্ট কালাৰৰ। সেইটো কাৰণে ধুনীয়াকৈ এতিয়া ক্ৰীম চ্ৰীম সানি পেলাই বঢ়িয়াকৈ ৰেডি হৈ লওঁ। ৰেডি হৈ আপোনালোককো দেখাই আছোঁ গৈ পেলাই। আৰু আমি এতিয়া বিশেষ কামত যাম, কিবা এটা বস্তু চাবলৈ স্পেচিয়েল। যদি হয় মোক কৈ আছে এটা মোবাইল লওঁ, বোলো ঠিক আছে ল'বা। এই মোবাইল দেখাব আহিছিলে, আগতে ৰেডি হৈ লওঁ, তাৰপিছত মোবাইল চাম। এতিয়া ধুনীয়াকৈ কান কাপোৰ পিন্ধিটো হৈছোঁ ৰেডি। এয়া মোবাইল দেখাই আছে, মোবাইল ল'ব গ'লে এটা, কাৰণ মোবাইলটোৰ অকণমান প্ৰব্লেম হৈ আছে। গাড়ী একবাৰ এক্সিডেণ্ট হোৱাতে মোবাইলটো বেণ্ড হৈছিলে, সেইটো কাৰণে মোবাইলটোৰ এতিয়া বেটাৰী বেকআপ বহুত কম দিয়ে, কাৰণ মোবাইলটো বেকা হৈ গৈছিল। এতিয়াৰ পৰা বেটাৰী বেকআপ বহুত কম দিয়া হৈছে। এতিয়া ডিউটিৰ কাৰণে বেটাৰী বেকআপ নহ'লে বহুত বেছি প্ৰব্লেম হয়। অকণমান মই পঞ্চ পাউডাৰ লগাই লওঁ। ঠাণ্ডা হওক গৰম হওক, মোৰ পাউডাৰ অৱশ্যে অকণমানে হ'লে হওক, মোক লাগিবই। সেইটো কাৰণে ধুনীয়াকৈ ৰেডি হৈ আছোঁ বঢ়িয়া। বাকী আপোনালোকে বাৰু কোনে কোনে গৈছে ক'বচোন, কেনেকুৱা লাগিছে। মই গৈ আছোঁ বাৰু তাতে, কেনেকুৱা লাগে মই আপোনালোকক ক'ম বাৰু। অৱশ্যে মোৰ ভিডিঅ'টো হ'ল যোৱা বুধবাৰৰে ভিডিঅ', আজিতো শনিবাৰ হৈ গ'ল। মই এডিট কৰোঁতে টাইম লাগিলে। মোৰ চুলি বহুত বেছি কম, কাৰণ এনেই মই ছিংগাৰ সেন্দুৰ নলগাং বাৰু এইকেইটা দিন, আৰু সেইটো কাৰণে ছিংগাৰে লগাই আছোঁ। আৰু ক'ৰবাত গ'লে মানে কেনেকুৱা হয়, এইটো সেন্দুৰ লগাওঁ, তলত লগাওঁ অকণমান, ছিংগাৰ ওপৰত অকণমান লগাই দিওঁ। কাৰণ কিয়, হেলমেট পিন্ধিলে গোটেই সেন্দুৰখিনি গুচিয়ে যায়, কপালখন গোটেই ৰঙা হৈ যায়। ধুনীয়াকৈ এতিয়া লিপষ্টিক চিপষ্টিক লগাই, কাজল চাজল লগাই ধুনীয়াকৈ ৰেডি হৈ আছোঁ বাৰু। আপোনালোকেও যাবচোন, যোনে যোনে যোৱা নাই। ভালে লাগে, বহুত বেছি ধুনীয়া লাগে, একদম মনটো বহুত বেছি ভাল লাগে। বহুত বেছি মনটো যেতিয়া টেনশ্যন হৈ থাকিব বা বহুত মাইণ্ডটো বেয়া হৈ থাকে, একো কৰিব ইচ্ছা নাই, একো খাব ইচ্ছা নাই, তেতিয়া তালৈকে যাব, আপোনালোকৰ মনটো অট'মেটিক ভাল হৈ যাব। বহুত বেছি পজিটিভ ফিল হয়, কাৰণ ভাল লাগে কেতিয়াবা বস্তু, কিছুমান বস্তু চাই পেলাইও ভাল লাগে। কাৰণ আমাৰ দেশৰ কাৰণে কিমান লোকে নিজৰ জীৱন ত্যাগ দিছে, সেইকাৰণে সেইবিলাক বস্তু চাই বহুত বেছি ভাল লাগে। কাৰণ আমিনো কি কৰিছোঁ, একোৱে কৰা নাই। কিছুমানে আমাৰ দেশখনৰ নামত বহুত বেছি কাম কৰিছে, তো আমি একো কৰিবই পৰা নাই। সেইটো কাৰণে ভালো লাগে, কিছুমান বস্তু বেয়াও লাগে। এয়া মই ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ, অকণমান চব মুখত ভৰাই ধুনীয়াকৈ। এতিয়া হাজবেণ্ডে জোতা পিন্ধি আছে চেৰিত বহি পেলাই। এয়া আমাৰ জোতা চেণ্ডেলৰ কালেকশ্যন আছে, কিমান বেছি। আমাৰ এখন ৰেক, ইপিনে মানে আৰু এঘৰ আছে, সিহঁতৰ এখন ৰেক। ধুনীয়াকৈ এতিয়া মই কানি কাপোৰ পিন্ধি, আৰু এই মংগলসূত্ৰটো মোৰ বাৰে বাৰে চুলিত লাগি, মই যিটো চিলাই কৰিছিলে, চিলাইৰ মানে চুলিখিনি কাটা না, সেই কাটা চুলিখিনিত বাজি বাজি মংগলসূত্ৰটো বাৰে বাৰে তেৰা হৈ থাকে। বলক এতিয়া তেন্তে, এয়া আমি কৈছিলোঁ নহয় এটা স্পেচিয়েল জেগাত যাম বুলি। এই স্পেচিয়েল জেগাটো হৈছে আদাবাৰীৰ শ্ব'ৰুমত আহিছোঁ আমি, হণ্ডা শ্ব'ৰুমত। মানে হাজবেণ্ডে এখন গাড়ী ল'ম কৰি আছে, গাড়ীখন চাই যাওঁ বুলি কৈছে, ল'ব, কিন্তু এতিয়া নলওঁ বাৰু, যেতিয়া ল'ম আপোনালোককো জনাম। গাড়ীখনে বোলো আমি চাই যাওঁ। এয়া শ্ব'ৰুম, এতিয়া ভিতৰলৈকে যাম বলক, গাড়ীখন দেখাই দিওঁ। গাড়ীখন এইখন, বাইকখন মানে ইচ্ছা কৰি আছে, কাৰণ ভৰিখনৰ অকণমান প্ৰব্লেম হৈ আছে, আৰু গাড়ীখনো পুৰণি হ'ল আমাৰ বাৰু। যিখন চলাই আছে সেইখন বাদ দি কিনে ভাবিছে এখন নতুন গাড়ী লওঁ, কাৰণ ডিউটিৰ ক্ষেত্ৰত বহুত প্ৰব্লেম হয়। গাড়ীখন ভালে লাগিছে, কিন্তু মোৰ কালাৰটো পচন্দ হোৱা নাই, ৰেড। তাই কৈছে কালাৰটো ব্লেক ল'ম বুলি ভাবিছে, কি বা হয়, কি বা ল'লে ভাল হয়, আপোনালোকেও ক'বচোন। তেখেতে কিন্তু ব্লেকে ভাল পায়, আৰু এইখনৰ বোলে বৰ্তমান ব্লেক অহা নাই, ৰেড আৰু ব্লুৱে আহিছে। তো ইয়াৰ ভিতৰৰ পৰিৱেশটো আৰু এইটো গাড়ীটো
হাজবেণ্ডে উঠি কিনে চালে আৰু হাজবেণ্ডৰ হাইট হিচাপত গাড়ীখন ভালেই আৰু এইটো শ্ব'ৰুমটো বহুত বেছি ধুনীয়া গাড়ীখন বাৰু কেনেকুৱা লাগিব এনেকুৱা হ'লে আমাৰ মানুহজনক সাজিব নে নাসাজিব ক'বচোন এয়া আমি তাৰ পৰা ওলাই পেলাই আকৌ আমি আহি পালোঁ স্মাৰ্ট ইয়াত ধুনীয়াকৈ গৈ আছোঁ খোজকাঢ়ি পাৰ্কিং বহুত বেছি দূৰত সেইটো কাৰণে পাৰ্কিঙত গাড়ীটো থৈ আমি ধুনীয়াকৈ এতিয়া আহিছোঁ অৱশ্যে আমি ইয়াতে আহি পাইছোঁ 5টামান বজাত মই সৰু ছোৱালী যেনিবা সৰু ছোৱালীৰ দৰে হাতত ধৰি লৈ গৈ আছে সেইটো কাৰণে ধুনীয়াকৈ গৈ আছোঁ এতিয়া খোজকাঢ়ি অৱশ্যে বহুতখিনি কাঢ়িব লাগে কাৰণ গাড়ীটো বহুত বেছি দূৰতে ৰাখিব লাগে আৰু ইমানেই ভিতৰৰ পৰিৱেশটো ভাল লাগিছে আপোনালোকক কি ক'ম বাৰু এয়া আমি ধুনীয়াকৈ খোজকাঢ়ি গৈ আছোঁ ইমান চাফ চিকুণ মানে বহুত বেছি ভাল লাগিছে আপোনালোকক কি ক'ম মই ইমানেই ভাল লাগিছে কাৰণ জোতা চেণ্ডেল ভিতৰলৈকে নিব নিদিয়ে বাৰু গেটৰ ভিতৰত নিব দিয়ে কিন্তু মেইন যিটো ভিতৰত হয় ভিতৰত নিব নিদিয়ে জোতা চেণ্ডেল বাহিৰতে ৰাখি থৈ যাব লাগিব ভাল লাগিলে মোৰ এনেকুৱা এক্সপিৰিয়েঞ্চ বাৰু দেখাও নাছিলোঁ বা লোৱাও নাছিলোঁ কিন্তু হাজবেণ্ডে ছুটি ল'লে গা বোলে ভাল নাই গা ভাল নাথাকোঁতে ময়ো ক'লোঁ যে ব'লা নহ'লে আমি তাৰ পৰাই আহোঁ যিহেতু আমাৰ ইয়াৰ পৰা খুব বেছি দূৰ নহয় ধুনীয়াকৈ গ'লোঁ আমি ঘৰৰ পৰাই 4:30 বজাত ওলাইছোঁ পিছে ল'ৰাৰ লাইনত বহুত বেছি চেকিং হৈ আছে কাৰণ কোনোবাই কিবা কিবি বস্তু লৈ যাব না পকেটত সেই এলাও নাই ভিতৰত বাৰু 2 কপিমান ফটো উঠিলোঁ ধুনীয়াকৈ এয়া চাওক কি ধুনীয়া চাফ চিকুণ দেখিছে ভাল লাগে ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিলে মানুহ বহুত বেছি ভাল লাগে কাৰণ মন্দিৰে ক'ব লাগিলে তেওঁলোকক ধুনীয়াকৈ ৰাখি থোৱা হৈছে তোৰ চাফ চিকুণ হৈ থাকিলে ভাল লাগে ইয়াৰ ভিতৰত মানুহ চাওক আপোনালোকে কিমান বেছি মানুহ এয়া সকলোৱে নিজৰ মানুহখিনি আহিছে যোনে চিনি পায় তেখেতে ভালদৰে চাইছে বা আমিও চিনি নাপাওঁ বাৰু চিনি নাপালেও ভাল লাগে কিছুমান বস্তু কাৰণ আমাৰ মানুহখিনিয়ে আমাৰ কাৰণে যিমানখিনি কৰি গ'ল সেইটোবিলাক চায়ে ভাল লাগে কোন কৰ হয় চালোঁ নলবাৰীৰে বহুত বেছি আছে গুৱাহাটীৰো আমাৰ আছে তাৰপিছত উত্তৰ গুৱাহাটী বহুত জেগাৰ মানুহ আছে আৰু তাকে চালোঁ অকণমান গোটেইটো আৰু ভিডিঅ'টো আপলোড কৰিব নোৱাৰোঁ কাৰণ বহুত বেছি লম্বা হৈ যায় যিমানখিনি পাৰিছোঁ কেপচাৰ কৰিছোঁ এই হাজবেণ্ডে ইটো চাইডৰ পৰা এবাৰ সিটো চাইডৰ পৰা এইটো চাইডে কোনো লাইন বাই লাইন নাই মই আৰু পিছে গৈ আছোঁ দিয়ক মই লগত আহিছোঁনে নাই কোনো খবৰে নাই বিন্দাছ আগে অকলে গুচি যাই আছে এই চাওক এই কি লংকা পালে গৈ মই ক'বাতে ৰৈ যাওঁ ইমানে ফাষ্ট মানুহটো দীঘল নে খোজকেইটাও দীঘল লম্বা এই অকলে বিন্দাছ গৈ আছে মই তাকে সুধিলোঁ যে তুমি মোৰ লগত আহিছা নে বেলেগৰ লগত আহিছা ধুনীয়াকৈ গৈ আছে বাৰু ইয়াত হ'ল বৰ্তমান ইয়াতে চোৱা হৈ গ'ল এতিয়া আৰু আমি ভিতৰৰ পিনে সোমাম ওপৰলৈকে যাবৰ কাৰণে ধুনীয়াকৈ চালোঁ গৈ পেলাই একপি ফটো মাৰিলোঁ বহুত বেছি ষ্টুডেণ্ট আছে আজি স্কুলৰ পৰা হওক কলেজৰ পৰা ষ্টুডেণ্ট স্কুলৰ ষ্টুডেণ্ট বহুত আহিছে এয়া আমি ওপৰলৈকে গৈ আছোঁ এইটো বস্তু অৱশ্যে ভাল দিছে কাৰণ চেৰি দিয়া হ'লে যিবিলাক বয়সস্থ আমাৰ আহিব নোৱাৰিলে হয় কাৰণ চেৰি দিয়া নাই কাৰণে সকলোৱে ওপৰলৈকেও যাব পাৰিছে বহুত বেছি ধুনীয়া লাগিছে কাৰণ ওপৰৰ পৰা চাওক ইমান ভিৰ এইবিলাক চব কলেজ ষ্টুডেণ্ট হয় সেইটো কাৰণে খুব বেছি ভিৰ বৰ্তমান ওলালোঁ আমি এতিয়া ওপৰত এতিয়া চালোঁ ওপৰত একেবাৰে ওপৰলৈকেতো বাৰু আমাক যাব নিদিয়ে কাৰণ আমিতো কোনো স্পেচিয়েল মানুহ নহয় যে আমাক একেবাৰে ওপৰত যাব দিব তো আমি ওপৰৰ মানে মিডিলৰ পৰা আহিলোঁ দুইজনে খোজকাঢ়ি তললৈকে বুলি গৈ আছোঁ এয়া চাওক ওপৰৰ পৰা কেনেকুৱা দেখে ভাবক আপোনালোকে একেবাৰে ওপৰৰ পৰা ভাল আজিলৈ বাৰু ইমানখিনিয়ে আছিল ইয়াৰ ভিতৰৰে এটা ৰাস্তা আছে তালৈকে গৈ আছোঁ বাৰু ওলাই পেলাই এনেকৈ আমি ঘৰলৈ গুচি যাম তো ভাল লাগিছে পৰিৱেশটো লাইটিঙৰ বহুত বেছি ব্যৱস্থা কৰিছে তো আজিলৈ এৰিছোঁ নেক্সট ভিডিঅ'ত লগ পাম আশাৰে আজিলৈ বাই